হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল এয়াছ ব্লগ। কেনে আছে আপোনালোকে? সকলোৰে নিশ্চয় ভাল চাগে। এতিয়া মানে মই গৈ আছোঁ অলপ ওলাই। চ' বলক আজি কি কৰিব পাৰোঁ দেখাওঁ। চ' বলক গাইজ। এইটো ৰাস্তা বনাই আছে, কিন্তু এইবিলাক চব বানপানীত বেয়া হৈ গৈছে গাইজ। কেনেকুৱা অৱস্থা হৈছে বানপানীত, পূৰা বেয়া হৈ গৈছে বানপানীত। এই ৰাস্তাটো অলপ ভাল কৰি আছে, এইবিলাক মানে 4 লাইন ৰাস্তা হ'ব। চ' এতিয়া ভাল কৰি আছে, এই বহুত ডাঙৰ হ'ব। মানে কি আছে, এইটো ডাইৰেক্ট নলবাৰী যাব পৰা ৰাস্তা হ'ব। ইয়াৰ পৰা ডাইৰেক্ট শিঙিমাৰী টু ডাইৰেক্ট নলবাৰী, যিটো আপোনাৰ আগতে এটা সৰু ৰোড আছিলে, সেইটো এতিয়া বেলেগ চাইডেদি ওলাই আনি এই আমাৰ ইফালেদি ওলাইছে। মানে ৰাস্তাবিলাক বনাই আছে। এইটো কিছুমান বানপানীৰ কাৰণে কাম ষ্টপ কৰিব লগা হৈছিল। এতিয়া কাম চলিছে আৰু নতুনকৈ ডাঙৰ ডাঙৰ গাড়ী চলি আছে। 4 লাইন ৰাস্তাৰে এইখন নতুনকৈ দলং বনাই আছে। এতিয়া মানে দলংখনৰ কাম প্ৰায় 20% কমপ্লিট হ'লে, কিন্তু এইখন আগতে নতুন দলং। আৰু বাকী এইটো আমাৰ নদীটো, এইটোৰে আপোনাৰ নিউ নলবাৰী ওলাব পাৰি। নতুনকৈ ৰোড এটা ওলাইছে। একচুৱেলি মানে মই গৈ আছোঁ অলপমান বাহিৰত, আমাৰ ঘৰৰ পৰা অলপ বাহিৰত। এইবিলাক নতুন নতুন ধুনীয়া ধুনীয়া JCB আনিছে। চুলিকেইটা কাটিলোঁ কেনে হৈছে গাইজ। মানে চুলি বহুত দিন কটা নাছিলোঁ, একচুৱেলি সময় মিলাব পৰা নাছিলোঁ। আজি অলপ সময় মিলাই চুলিকেইডাল কাটি আহিলোঁ। কেনে হৈছে কমেণ্ট কৰি জনাব। এতিয়া বলক আগলৈ গৈ থাকোঁ, আপুনি আৰু মই। এতিয়া লাহেকৈ আপোনালোকক এটা একদম পাৰ্চনেল বস্তু দেখাম, সকলোৰে প্ৰিয়। মানে সকলোৱে যিটো বস্তু দেখিছে প্ৰায় বহুত মানুহে, কিন্তু মানে কি আৰু বহুতে দেখাও নাই। চ' আপোনালোকক দেখাব ট্ৰাই কৰিম। অলপ গাইজ অলপ দেখাম, অলপ এতিয়া যাই থাকোঁ, নহ'লে দেৰি হৈ যাব। ধুনীয়া পাহাৰ, এইবিলাক চাই ল'ব পাৰে। একদম দূৰৰ পৰাই দেখিলে সদায় পাহাৰ শুৱনি লাগে। ইয়াতে মানে কিবা শ্বুটিং চলি আছে। ইয়াতে কিবা শ্বুটিং চলি আছে। আজি ইণ্ডিয়া আৰু পাকিস্তানৰ খেলা। আজি অলপ এতিয়াতে ফ্ৰী হ'ব লাগিল, যাতে খেলাখন একেবাৰে বহি চাই শেষ কৰিব পাৰোঁ। এইটোৱে কাম যাতে নোলায়। সকলোৰে মৰমৰ জেগাটো আমি পাবলৈ ওলাইছোঁ, পামেই আৰু হাৰ্ডলি 1 মিনিটো নালাগে। অলপ আপোনালোকক দেখাওঁ। ফাইনেলি আমি পাই গ'লোঁ ইয়াৰ মাধৱ মন্দিৰ। এতিয়া মাধৱ মন্দিৰত সোমাম লাহেকৈ। প্ৰথমতে আমি গাড়ীখন পাৰ্কিং কৰাই লওঁ মাধৱ মন্দিৰ, তাৰপিছত আমি এতিয়া একেলগে চাম। পাৰ্কিং ইয়াতে বিচাৰি আছোঁ, 20 টকা ল'ব, বেছি নলয়। অলপমান দূৰত পাৰ্কিং কৰিলোঁ। এয়া চাওক, ফুলৰ দোকান, কিবা কিবি দোকান আছে। তো ইয়াৰ পৰা বস্তুবিলাক নি মাধৱ মন্দিৰৰ যিটো পুখুৰী আছে, পুখুৰীটোত দিব পাৰি। চ' এতিয়া চাগে দিয়া বন্ধ কৰিছে নেকি, ভালকৈ মই গম নাপাম। চ' বলক আমি সকলোৱে একেলগে চাওঁ। মই বহুত দিন ধৰি অহা নাই, চ' দেখাও নাছিলোঁ। চ' বলক আমি একেলগে চাওঁ। বলক চাই লওক একেলগে। বলক লাহে লাহে নামি লওঁ। ইয়াতে কি দেখা পাওঁ বাৰু চাওঁ। মাছ চাছ আছিলে আগতে, এতিয়া বা কি দেখা পাওঁ গমেই পোৱা নাই ৰ'ব। এতিয়া লাহেকৈ ইয়াতে চাম আমি। এইটো কাছু, কিমান ডাঙৰ ডাঙৰ কাছু আপোনালোকে চাব পাৰে। ডাঙৰ ডাঙৰ কাছু, যোনে চাওক না কিমান মজা ভিউটো চাওক। এতিয়া আকৌ কাছু চাম আমি একেলগে। চাওক উঠি আহিছে কিমান ধুনীয়াকৈ। আগতে ইয়াতে মুড়ি চুৰি দিয়া হৈছিলে, আজিকালি এইবিলাক বন্ধ কৰিলে লেতেৰা হয় কাৰণে। চ' চাই থাকক আৰু কিমান ধুনীয়াকৈ কিমান ডাঙৰ ডাঙৰ দেখাব পাৰোঁ। আহিব আৰু চাওক, পানী খেদি দি আছে সিহঁতে। চ' চাই থাকক, আপোনালোকক আৰু দেখাই আছোঁ। চাওক চাওক কিমান মজা। চাইডৰ ভিউটো বেয়া নহয় বাৰু, একদম চাওক ধুনীয়া আছে। এতিয়া এইবাৰ যাই ভিতৰত সোমাবলৈ ট্ৰাই কৰিম আমি। বলক।
বলক ইয়াৰ পৰা গৈ থাকোঁ আমি এতিয়া লাহেকৈ চিৰিৰে উঠি উঠি গৈ এতিয়া ওপৰত উঠিব ট্ৰাই কৰিম বলক এয়া ফাৰ্ষ্টতে দেখা পালোঁ আমি শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ ইয়াতে চেণ্ডেলটো খুলি লওঁ জোতা এইকাৰণে পিন্ধি অহা চুৰ কৰিব পাৰে চ' বলক চেণ্ডেল খুলি লৈ তাড়াতাড়ি দৌৰোঁ বলক গাইছ কি বা কৰি আছে আপোনালোকে এতিয়া গৈ গৈ ইমান ওপৰত উঠিব নোৱাৰি বহুত ওখ হয় কিমান মান যাব পাৰে চাওঁ বহুত পুৰণা মন্দিৰ আপোনালোকে বহুতে আহিছে আৰু বহুতে অহা নাই চ' চাওঁ চাওক গাইছ কিমান ওখ হয় বহুতে আহিছে আৰু বহুতে অহা নাই আপোনালোকে আহিব যদি ইচ্ছা কৰে এতিয়া আৰু ওপৰত যাব নোৱাৰিম বহুত ওখ হয় চ' পিছত কোনোবা লগ পালে আহিম নিশ্চয় আজি অকলে অকলে ইমান ওপৰত উঠিব ভালো নালাগে যদি কোনোবা আহিব বিচাৰে জনাব কমেণ্ট বক্সত একেলগে আহিম বলক গাইছ এতিয়া গৈ থাকোঁ আৰু বহুত দূৰ যাব আছে আৰু বহুত বস্তু আনিব আছে এটা ভিউ দেখাই আহিছোঁ আপোনালোকক চাওক গাইছ এটা ভিউ দেখাই আহিছোঁ কেনেকুৱা মজা ভিউ অলপ ওচৰত চাব নাই দিছোঁ আৰু ওপৰ বহুত আছে কিন্তু এতিয়া আৰু নাযাওঁ আপোনালোকৰ কাৰণে আজি মই মানে মাধৱ মন্দিৰত আহিলোঁ আপোনালোককো দেখালোঁ আৰু ময়ো চালোঁ আহিছিলোঁ এতিয়া বহুত বছৰ মানে কি 10 বছৰ মানে হ'ল অহা নাছিলোঁ আজি আহিলোঁ চ' খুবেই ভাল লাগিল যদিও মই মানে কি বেলেগ কিন্তু মন্দিৰ মছজিদ কৰিবলৈ হেৰি নাই মই এইবিলাক একো বান পিছ নকৰোঁ চ' মানে মই গ'লোঁ যাই অলপ চালোঁ আপোনালোকক দেখালোঁ চ' যদি আপোনালোকে ভিডিঅ'টো মানে কি নেদেখা বস্তু এটা দেখা পালে চ' ভিডিঅ'টো আপোনালোকে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব অলপমান আপোনালোকক ছাপোৰ্ট কৰক গাইছ এতিয়া আকৌ গৈ আছোঁ অলপ বেলেগ জেগাত ত' বলক মোৰ লগত মানে গাইছ এই নেটটো বন্ধ কৰি বেয়া জ্বালা হৈছে মানে কি একো এটা চাব পৰা নাই ৰাতিপুৱাৰ পৰা নেটটো ইউজ কৰিব পৰা নাই 2 GB 3 GB গেল আৰু কেম্বা হৈছে নেটটো যাব কাৰণে কি ক'ম গাইছ পৰীক্ষা দিছে কোনোবাই নেট নাপাওঁ হৈছে কোনোবাই পৰীক্ষা আৰু নেটৰ মাজত পাৰ্থক্যটো কি সেইটোহে বুজি নাপালোঁ মই পৰীক্ষা এটা বেলেগ চেপ্টাৰ আৰু নেট এটা বেলেগ চেপ্টাৰ আৰে যদি ইমান ষ্ট্ৰিক্ট হৈয়ে আছে ভিতৰত তেতিয়াহ'লে আৰু কি কৰিব যে নেটটো বন্ধ কৰিব লাগিব গাইছ এটা পৰীক্ষা হলত কিমানটা মানে CRPF আসাম পুলিচ লগতে ভিতৰত টিচাৰ ইমানখিনি থকাৰ পিছতো যদি আৰু নেটটো বন্ধ কৰিব লাগে কি কৰিব সিহঁতক চাকৰি দিছে বুজি নাপালোঁ কিবা বেলেগ থাকিবও পাৰে যিহেতু আমি সৰু মানুহ আমি কৈ লাভ নাই চ' ঠিকে আছে গাইজ বন্ধ কৰিছে বন্ধ কৰক এতিয়া মানে ভালে ভালে পৰীক্ষাটো হৈ যাওক সেইটোৱে কামনা কৰোঁ আৰু যোনবিলাকে পাব লগা আছে সিহঁতে যাতে পায় সেইটোৱে কামনা কৰোঁ ইয়াতে ষ্টেডিয়াম হয় হাজো হাই ছেকেণ্ডাৰী ষ্টেডিয়ামখন লগাইছে আৰু বহুত বাকী আছে ইয়াতে এক্সাম হৈ আছে মানে কি মানুহ বাহিৰত ৰখি আছে এক্সাম চেণ্টাৰ একচুৱেলি সাধাৰণতে এক্সাম চেণ্টাৰটো ভাল জেগাত হোৱা নাছিল বহুত মানুহ চাৰিওফালে মানুহ পাগলাদিয়া নদী গাইছ পাগলাদিয়া এইটো নদীৰ নাম হ'ল পাগলাদিয়া
পাগলা দিয়া গাইছ